আজি ফুল গাড়ীখনক তৈয়াৰী কৰা হৈ আছে তৈয়াৰী So hey guys, welcome to the next day and welcome back to the channel once again. তো যোৱাকালিতো গমে পাইছে মানে কাৰখন কিবা কিবি ঠিক কৰাইছিলোঁ আৰু ঠিক কৰাৰ কাৰণটো হ'ল আপকামিং ট্ৰিপ আহি আছে মানে ইয়াতে আৰু আমি কাৰলৈ ট্ৰিপ কৰি আছোঁ কিন্তু এটা বাইকৰ লং ৰাইড হৈ আছে মোৰ চ'লৰ লং ৰাইড বাইকেৰে কৰি আছোঁ বহুত জলদিয়ে গৈ আছোঁ আৰু আজি এইখন ওলাই লৈছোঁ মানে অলপ চলপ সৰু সুৰাকৈ মডিফিকেশ্যনো কৰোঁ আৰু ধুইও ল'ব লগা হৈছে বহুত লেতেৰা হৈ আছে মানে কথাটো এনেকুৱা এনেইতো এডভেঞ্চাৰ 390খন লেতেৰা হৈ থাকিলে ভাল লাগে এডভেঞ্চাৰ বাইকবোৰ কিন্তু ঘৰত থাকিলে মানে বাইকখন লেতেৰা হৈ থাকিলে চাই থাকিব নোৱাৰি এই বাইক হৈছে বহুত মৰমৰ বস্তু তো পটককৈ ধুই লওঁ তো আজি বহুত দিন পিছত এডিবিখনক গা ধুৱাই দিলোঁ মানে এনেইতো বহুত গৰম তাতে এইখন ইমান হট হৈ গৈছে নহয় এইকেইদিন কি ক'ম আৰু গৰম এনেকৈ দিছে এতিয়া বাহিৰত ওলাব ভয় লগা হৈছে এক ঠাইৰ পৰা ভালো হৈছে মানে বানপানী উঠিছিল ন তো এতিয়া পানীবোৰ চব শুকাই যাব এনেকৈ ৰ'দ দি থাকিলে কিন্তু এটাই দিগদাৰ ওলাই যাব নোৱাৰি আৰু ক'তো বাইক লৈ মানে বাইক লৈ ওলাই গ'লো মানে চিন্তা আৰু দে যাই থাকোঁ তো ফাইনেলি গাইজ মোৰ কিবা কিবি অলপ চলপ মডিফিকেশ্যন কৰা হৈ গ'ল যদি বঢ়িয়াকৈ তাৰ পৰা ওলাই আহিলোঁ মানে এতিয়া দেখাই কিয় থকা নাই এনেকুৱা ৰ'দ দিছে ন ফাটাই দিব ফাটাই মানে কি ফাটাই দিব গম পাইছে চাগে মই কৈ নিদিওঁ আৰু বাহ ভাইয়াজি বাহ কি মজাকৈ আপুনি ৰাস্তাটো স্প্ৰে কৰি দিলে ন তো বঢ়িয়াকৈ এতিয়া ঘৰ গৈ আছোঁ তাত গৈ ডাইৰেক্ট দেখাম মানে কি মডিফিকেশ্যন কৰাইছোঁ তো আজি ইন্ট্ৰোটো দিয়া হোৱাই নাছিলে হে হোৱাটছআপ এভৰিবডি ৱেলকাম বেক টু দি চেনেল ওৱান্স এগেইন দুদিনমান আগতেতো এইখিনিত পানী হৈ গৈছিল চব এতিয়া পানীবিলাক শুকাইছে লাহে লাহে গৰম বাঢ়ি আহিছে আৰু আমাৰ ইয়াতে ইমান গৰম মই যোনটো ঠাইত নেক্সট লং ট্ৰিপ গৈ আছোঁ কেনেকুৱা গৰম হ'ব মই ভাবিয়ে মাথা বেয়া হৈ গৈছে তো এটা হাৱাটো চেক কৰাই লওঁ আজি ফুল গাড়ীখনক তৈয়াৰী কৰা হৈ আছে তৈয়াৰী তো এতিয়া চাওক হেডলাইটটো কি ক্ৰেজি লুক আহি আছে মানে কেনেকুৱা এটা ক্ৰেজি লুক মানে খালী হৈ থাকিলে হেডলাইটটো ভাল নালাগে মানে এনেকুৱা হ'লে মজা লাগি থাকে মজা এনেই চাওক হিউজ বাইক আৰু আজি পূৰা গা চা ধুই দিয়াৰ পিছত পূৰা বম লাগিছে বম তো ফাইনেলি আহি পালোঁ মই ঘৰ আৰু এইটো ভিডিঅ' এটেণ্ড কৰিলোঁ ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত দিম বাই বাই টাটা লাভ ইউ অল